এই যোনটো ভিডিঅ' আজি আপোনালোকে দেখা পালে এইটো আমি মানে বানপীড়িত যোনখিনি মানুহ তেওঁলোকক মানে আমি দুখ দিবলৈ এইটো ভিডিঅ' বনোৱা নাই। এইটো সম্পূৰ্ণ আঘাত দিবলৈ বিচৰা নাই। হয়, এইটো সম্পূৰ্ণ একদম মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে এইটো ভিডিঅ'। জাষ্ট হহুৱাব বিচাৰিছোঁ আপোনালোকক, বাছ ইমানেই। এইটোৱে মানে ভুল যাতে নুবুজে কোনেও। নমস্কাৰ। এইকেইদিন আপোনালোকে দেখি আছে এইকেইদিন বহুত বৰষুণ, তাৰ ফলত আমাৰ এইখিনি ওচৰে পাঁজৰে মানে বহুতো বানপানীৰ সমস্যাৰ সৃষ্টি হৈছে। তাৰে আমি আজি বুজ ল'বলৈ গৈ আছোঁ মানে বানপীড়িত মানুহখিনি কি অৱস্থাত আছে, তেওঁলোকৰ কেনেকুৱা মানে পৰিস্থিতিৰ সন্মুখীন হৈছে তাৰে আমি এতিয়া বুজ ল'বলৈ গৈ আছোঁ। চাই থাকক আমাৰ লগত। গাইজ, এইখিনিতে মানুহ এজন বহি আছে, তেখেতো বানপীড়িত মানুহেই। তেখেতকে সোধোচোন ব'লকচোন, কি বা তেওঁৰ পৰিস্থিতি কেনেকুৱা, তেওঁ ঘৰখনৰ পৰিস্থিতি বুজ লওঁ আমি। ব'লকচোন সোধোঁ। চ' দাদা নমস্কাৰ। নমস্কাৰ। চ' আপোনালোকৰ যে বানপানীটো হ'ল, এই বানপানীটো মানে কেনেকৈ হ'ল, প্ৰথম পৰ্যায়ত কেনেকৈ হ'ল? সেইটো বানপানী কেনেকৈ হ'ল সেইটো ক'ব লাগে ন? সেইটো এতিয়া চাওক, মই এনেকৈ বিচনা এখনতে বহি আছিলোঁ হা, হয়, পানী আহিলে, আহি মোক সুধিলে। কি মানে সুধিছে মানে বৰ অভিমান বুজিছেনে? পানী পূৰা অভিমানত একদম। কি অভিমানত সুধিছে? পূৰা অভিমানত। মই সুধিলোঁ কি হ'ল? আপুনি যদি বেয়া নাপায় মই আপোনাৰ ঘৰত সোমাই যাওঁ। যিটো বস্তু চৰকাৰে ধৰি ৰাখিব পৰা নাই, মইনো কেনেকৈ ধৰি ৰাখোঁ? মই দিলোঁ, যোৱা সোমাই যোৱা। চ' এইখিনি দাদাই ভাল কথা এটা ক'লে, পানী চৰকাৰে ধৰি ৰাখিব পৰা নাই, এতিয়া তেখেতেনো কি কৰিব? তেখেতো সোমাব দিছে আৰু পিছত কি হ'ল? আপুনি কওঁ। সেই তেনেকৈ মানে আহি সোমাল আৰু পিছত গম পালোঁ যে বানপানী। হয়, মানে আপুনি যে অভিমানটোৰ কথা ক'লে পানী, তেওঁ অভিমানটো মানে কি বুজাই কওকচোন অলপ। অভিমানটো মানে চাওক, তেওঁ এবাৰ আহিছে, আহি আকৌ তেওঁ আহি মানে কি বুলি ভাবিছে যে আমি বেয়াই পাওঁ নেকি, সেইকাৰণে সুধি লৈছে। সেইটোৱে অভিমান আৰু তেওঁ অভিমানত মানে ভয় খাইছে। চ' দাদাই ক'লে মানে বানপানীটো এবাৰ আহিছিলে, চ' এতিয়া নেক্সট বাৰ আকৌ আহিছে। চ' আহি পেলাই মানে তেখেতৰ ঘৰত সোমাবলৈ পাৰ্মিশ্যনটো লৈছে। ত' তেখেতেও কিনো কৰিব, এতিয়া সোমাবলৈ দি দিছে আৰু সেইটোৱে মানে কথা, মেইন কথাটো। তাৰপিছত আপোনাৰ মানে এতিয়া ক্ষতিগ্ৰস্ত মানে কি হৈছে আপোনাৰ? ক্ষতিগ্ৰস্ত মানে ক্ষতিটো বহুত হৈছে। পানী দুনি আহিলে পানী হ'লেতো ক্ষতি হ'বই। হয়, সেই ক্ষতিটো কেনেকুৱা মানে কি ধৰণৰ? ক্ষতি মানে কি জানে, এফালে ভাল লাগিছে। ভাল লাগিছে? ভাল কিয় লাগিছে মানে এইটো মই টিভিত দেখা পাম ন। আচ্ছা, টিভিত ওলাবৰ কাৰণে দাদা ভাল লাগিছে। আৰু বেয়া লগাটো মানে কি জানে, কালি 12টামান বজাত হ'ব আৰু 2 লগত 2 শূন্য হ'লে 200 হয় জানো? 200কৈ টকা সেই কেঁচা পইচা গৈ 2টা নতুন জাঙিয়া কিনি আনিছোঁ। হাফো নহয়, ফুল জাঙিয়া উটুৱাই লৈ গ'ল চব, পানী চব লৈ গ'ল। সেইটোৱে আৰু বেয়া লাগিছে। চ' আপোনালোকে শুনিলে, চ' দাদাই 2টা জাঙিয়া পেণ্ট কিনি আনিছিলে, 2টা পানী উটুৱাই লৈ গ'ল। সেইটোৱে মানে দাদাৰ ক্ষতি হৈছে আৰু নহয়। আৰু এটা ৰ'বাচোন, এতিয়া মোক কথাটো কোৱা, পানীয়ে কিবা জাঙিয়া পেণ্ট পিন্ধিব নেকি? পানীয়েতো জাঙিয়া পেণ্ট পিন্ধিব জানো? নিপিন্ধে ন। এই জাঙিয়া কেইটাটো কেলৈ লৈ যাবলৈ বাৰু? দাদাই বহুত দুখ। এতিয়া চৰকাৰী যিবিলাক সাহায্য দিছে, চাউল দিছে, কিবা খাবলৈ দিছে, এই জাঙিয়া পেণ্টটো বাৰু ৰিলিফত দিব নে বাৰু তুমিয়ে কোৱাচোন? সেইটোতো নিদিব দাদা, সেইটো কেনেকৈ দিব? কষ্ট সেইটোৱে হৈছে মোৰ অলপ। দাদা ক্ষতিগ্ৰস্ত ইমানখিনি আছিলে। চ' দাদা আপোনালোকৰ এতিয়া যে খোৱা বোৱাটো বহুত প্ৰব্লেম হৈছে চাগে? নাই, খোৱা বোৱাটো প্ৰব্লেম নাই। চৰকাৰেতো চাউল দালি দি আছে ন। হয়, তাৰপিছত আপোনাৰ ধৰি লওক এই যিটো আমি নিৰামিষ খোৱা নাই। আপুনি নিৰামিষে খোৱাই নাই? মানে কেনেকৈ বুজাই কওক। মাছটো ধৰি লওক ভাজি আৰু ইমান তেল নাপায় ন, চব পুৰি খাই বৈ চলি আছে আৰু নিৰামিষ চলা নাই দিয়ক। খোৱা বোৱা ঠিকে চলিছে আমাৰ। চ' দাদা খোৱা বোৱাখিনি ঠিকে চলি আছে বাৰু। চ' তেখেত যি খাই খাওক, আমাৰনো কি, বেলেগ এজনক সোধা মিউজিক। আৰু এজন পাই গ'লোঁ, এইয়া। চ' তেখেতক সোধোচোন ব'লক, তেখেতৰ কেনেকুৱা পৰিস্থিতি বানত। আহক দাদা নমস্কাৰ। নমস্কাৰ। চ' আপুনি বানপানীটোতো আহিলে, অহা বস্তু আহিবই অহা বস্তুটো আহিবই বাৰু। চ' আপোনাৰ সুবিধা অসুবিধাবিলাক কওকচোন। সুবিধা মানে এইটোৱে হৈছে, বানপানীতে কিছুমান বস্তু উটি আহিছে নহয় মানুহৰ। হয়, মানে জেগাটোৱে পাই গৈছে, মানে চুৰটো কৰিব যাবলগীয়া হোৱা নাই আৰু। তাৰমানে আপুনি চুৰ আছিলে? নাই, চুৰ নাছিলোঁ মই। এই কি চুৰ নাছিলে? চুৰ নহয়, মানে বাধ্যত পৰি মানে এতিয়া লৈছোঁ আৰু এনেই ফ্ৰীতে অহা বস্তুবিলাক। মানে এটা সুবিধা হৈছে, লোকৰ ঘৰৰ বস্তু যে উঠি আহিছে। মোকো দেখুৱা, তেওঁকো দেখুৱাওক প্লিজ। চ' দাদাৰ মানে সেইটোৱে সুবিধা যে বানপানী যে এইবিলাক বস্তু আহিছে উটি, ত' দাদাই সেইবিলাক কেপচাৰ কৰি লৈ গৈছে পটককৈ। আৰু বাকী খোৱা বোৱাবিলাক মানে খোৱা বস্তু মানে চৰকাৰে মুড়ি বিস্কুট দিছে এইবিলাক।
হ'লেও এটা দুখ বুজিছেনে? দুখ দুখ দুখটো কিয় লাগিছে বাৰু? বহুত দুখ মানে আজি 4-5 দিনমান হৈ গ'ল দেই। মই মানে ঘৰত পানী যেতিয়া অহা নাছিলে তেতিয়া চাধা অকণ আনি থোৱা নাছিল। এতিয়া পানীত হৈ গ'ল, দোকান বজাৰটো চব বন্ধ। চাধা যিখিনি আছিল গৈছিলোঁ দোকানত সোমাইছিলোঁগৈ, মানে চুৰ টাইপতে গৈছিলোঁ ধৰি লোৱা। কিন্তু তাত মানে চাধাখিনি চব পানী ভিজি আছে, সেয়াটো খাব নাই, তিতা লাগে। চৰকাৰে যদি সাহাৰ্য যে দিছে, তাত যদি অকণ চাধা চূণ অকণমান যদি দিলে হয়, মাথাটো মানে গৰম নহ'লে হয় চাগে। মাথা বহুত গৰম হৈ আছে মানে। চ' দাদা এইটোৱে এটা প্ৰব্লেম থাকি গ'ল মানে চৰকাৰী সাহায্য যোনবিলাক দিছে মই তাত উঠিছোনে? উঠিছে আপুনি এটাই মানে দুখ ৰৈ গ'ল আৰু। তো চৰকাৰে যোনখিনি ৰিলিফ দিছে সেই ৰিলিফখিনি মানে চাধাটো এড নকৰিলে। তো চৰকাৰলৈ এটাই অনুৰোধ যাতে এই দাদাজনলৈ বিশেষকৈ চাধা মানে দি দিয়ে আৰু চাধা দিয়ে ৰিলিফত। যদি চাধা দিয়ে নথৈ আনন্দ হ'ম একদম। দাদা একদম নথৈ আনন্দিত হ'ব, আপোনালোকে চাধা ব্যৱস্থাটো কৰিব। আৰু এটা অনুৰোধ থাকি আছে, আগৰ যোনজন মানুহ আছিলে সেইজনৰ বোলে জাঙিয়া দুটা গ'ল। চৰকাৰে জাঙিয়া মই এটাকে পিন্ধি আছোঁ আজি কিমান দিন হ'ল। জাঙিয়া এটাই পিন্ধি আছোঁ মই। অৱস্থা হৈছিল নেকি? এটাই পিন্ধি আছোঁ, একদম খজতি হৈ গৈছেগৈ, এটাই পিন্ধি আছোঁ। হয় হয়, এই জাঙিয়াটো তেন্তে এড কৰি দিব লাগে আৰু ৰিলিফত। তাকে জাঙিয়াটো দিলে খুব ভাল হয়। যে মই চব এই এটা পেনকে পিন্ধি আছোঁ, হয় নহয়? পেণ্টটো দেখুৱাই দিয়ক দাদা, পেণ্টটো দেখুৱাই। এইটো ক'লা পেণ্ট হয়, ক'লা পেণ্ট আমি দেখিছোঁ। ক'লা পেণ্ট ভাগ্য ভাল, পানীয়ে যে উটুৱাই লৈ গ'ল। যদি লৈ গ'ল হয় আজি মই মানে পিন্ধিবলৈ একো নাছিলে, পূৰা চেলেমনি বজতি হৈ গ'লো। চ' দাদাৰ যদি এইটো পেণ্ট যদি উটুৱাই নিলে হয়, ক'লা পেণ্টৰ কথা কৈ আছোঁ মানে, এইটো যদি উটুৱাই নিলে হয় তো দাদাৰ ফালে আজি মানে চেলমনি বদতি হ'লহেঁতেন। চ' মানে চৰকাৰলৈ এটাই অনুৰোধ যাতে দাদাক ৰিলিফত মানে জাঙিয়াৰ ব্যৱস্থাটো আৰু চাধা ব্যৱস্থাটো কৰি দিয়ে। চূণটোও লাগিব বোলে, চূণৰো প্ৰব্লেম আছে। চ' চূণটোও লাগিব। এইখিনিয়ে আছিলে আজি। আৰু এটা আছিলে জাঙিয়াটো যে, জাঙিয়াটো মানে হাফ নহয় ফুল লাগিব। চ' দাদাৰ মানে এটাই প্ৰব্লেম, আকৌ প্ৰব্লেম আৰু এটা ওলালে। চ' দাদাৰ হাফ জাঙিয়া হ'লে নহ'ব, তেওঁক ফুল জাঙিয়াত বুলিহে বোলে লাগে। চ' দাদাই মানে এতিয়া কৈ আছে এইখিনিয়ে আৰু সেইখিনিয়ে আজি এইখিনিতে আছিলে আৰু বানপানী এইখিনি মানে মানুহে বহুত অসুবিধা পাই আছে। চ' চৰকাৰে ভালকৈ চালেই হ'ল। আমি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ আৰু নমস্কাৰ।